তো নমস্কাৰ বন্ধুসকল আৰু আজিৰ এই ভিডিঅ'টো হৈছে মোৰ গুগল ড্ৰাইভৰ ওপৰত আৰু প্ৰথমতে এটা কথা কৈলো আপোনালোকে যদি গুগল ড্ৰাইভৰ বিষয়ে জানে অলৰেডি দেন আপুনি ভিডিঅ'টো ইয়াতে স্কিপ কৰিব পাৰে আৰু যদি আপুনি জানিব বিচাৰিছে গুগল ড্ৰাইভৰ বিষয়ে আপুনি আগতে জনা নাছিলে তাৰ কি কি কামত আমি ব্যৱহাৰ কৰিব পাৰো দেন আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আজি সকলোবোৰ কথা আপোনালোকে ভালদৰে ইয়াতে জানিব পাৰিব এতিয়া যদি মই গুগল ড্ৰাইভৰ বিষয়ে সহজ ভাষাত ক'ব যাওঁ আপোনালোকক তো কথাটো হৈছে গুগলে আমাক ফ্ৰী ষ্ট'ৰেজ দিয়ে গুগলৰ ক্লাউডত আমাৰ ডাটা সেভ কৰিবৰ কাৰণে আৰু সেইটোৱে হৈছে গুগল ড্ৰাইভ আৰু এতিয়া আমাক গুগলে কিমান জিবি লৈকে ডাটা ফ্ৰী ষ্ট'ৰেজ কৰিব দিয়ে গুগলে আমাক 15 জিবি লৈকে ডাটা ফ্ৰী ষ্ট'ৰেজ কৰিব দিয়ে দিয়ে আৰু আপোনাৰ 15 জিবিতকৈ ষ্ট'ৰেজ আপোনাক বেছি লাগে দেন আপুনি গুগলৰ পৰা আপুনি ষ্ট'ৰেজ কিনি ল'ব পাৰে টকাৰে আপোনাৰ যদি ধৰি লওক আপোনাৰ 15 জিবিতকৈ ডাটা বেছি লাগে আপোনাক 100 জিবি লাগে ষ্ট'ৰেজ তো আপুনি তাৰ কাৰণে গুগলৰ পৰা কিনি ল'ব পাৰিব তো এতিয়া মই গুগল ড্ৰাইভৰ আপোনালোকে কিমান ইম্পৰ্টেঞ্চ আৰু আমি কি কি কামত ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া চাওক আপোনাৰ কিছুমান মেমৰি সাপোজ ধৰি লওক আপোনাৰ ফটোজ বা আপোনাৰ কিছুমান ইম্পৰ্টেণ্ট ডকুমেণ্টছ বা ভিডিঅ' আপুনি সেভ কৰি ৰাখিব বিচাৰে ফৰ এভাৰ তো আপুনি যদি গুগল ড্ৰাইভত সেইবোৰ সেভ কৰি ৰাখে দেন আপুনি ফৰ এভাৰৰ কাৰণে টেনশ্যন ল'ব নালাগে সেইবোৰ চিকিউৰলি সেভ হৈ থাকিব ধৰি লওক হঠাৎ আপোনাৰ মোবাইলটো আপোনাৰ বেয়া হৈ গ'ল বা আপোনাৰ মোবাইলৰ যিমান ডাটা আছিলে সব উৰি গ'ল যদি আপুনি ইম্পৰ্টেঞ্চ ডাটাবোৰ বা আপুনি যিবোৰ সেভ কৰি ৰাখিব বিচাৰিছিলে স্পেচিয়েলি সেইবোৰ যদি আপুনি গুগল ড্ৰাইভত সেভ কৰি ৰাখে দেন আপুনি সেইবোৰ মোবাইলটো বেয়া হৈ যোৱাৰ পিছতো আপুনি যদি বেলেগ এটা মোবাইলত আপোনাৰ জিমেইলটো খুলি গুগল ড্ৰাইভটো খোলে দেন আপুনি সেইবোৰ ডাটা ফুল্লি আৰু সকলোবোৰ ডাটা চিকিউৰলি আপোনালোকে পাই যাব সেইটো এটা মানে বেনিফিট আৰু কেনেকুৱা কামত ব্যৱহাৰ কৰিব পাৰে চাওক এতিয়া মই স্পেচিয়েলি সেই কামটো ব্যৱহাৰ কৰোঁ এতিয়া আপোনাৰ যিমানবোৰ এডুকেশ্যনেল ডকুমেণ্টছ বা আপোনাৰ যিমানবোৰ কাগজ ডকুমেণ্টছ আছে ঘৰৰ সকলোবোৰ ডকুমেণ্টছ আপুনি যদি চিকিউৰলি ৰাখিব বিচাৰে দেন আপুনি যদি স্কেন কৰি ভালদৰে গুগল ড্ৰাইভত সকলোবোৰ ডাটা যদি আপুনি সেভ কৰি ৰাখে বা আপোনাৰ কিছুমান ফটো আপুনি সেভ কৰি ৰাখে দেন আপুনি কত সেই ডকুমেণ্টছবোৰ আপোনালোকে কেৰি কৰি লৈ ফুৰিব নালাগে আপুনি সাপোজ গুৱাহাটীলৈ গৈছে বা আপুনি দিল্লীলৈ গৈছে য'তে নাযাওক আপুনি আপোনাৰ কিবা এটা ডকুমেণ্টছ দৰকাৰ হৈ গ'ল হঠাৎ আপুনি ডকুমেণ্টছটো লগত লৈ অহা নাই তো তেতিয়া আপুনি গুগল ড্ৰাইভৰ পৰা ইজিলি আপুনি ডাউনলোড কৰি লৈ আপুনি এইটো জমা দিব য'ত যেনেকুৱা কামত ব্যৱহাৰ কৰিব পাৰে আৰু এটা বহুত ইণ্টাৰেষ্টিং আৰু সেইটো হ'ল আপুনি চাওক এতিয়া ফেচবুকত বা হোৱাটছএপত আপুনি যদি এটা ভিডিঅ' সেন্ড কৰিব বিচাৰে সাপোজ 500 MB 1 GB 2 GB তো এনেকুৱা যদি ফাইলৰ সাইজৰ যদি ভিডিঅ' আপুনি সেন্ড কৰিব বিচাৰে দেন আপোনাৰ সেইটো সেন্ড নহয় বা আপুনি সেইটো সেন্ড কৰিব নোৱাৰে গুগল হোৱাটছএপ নাইবা ফেচবুক বা যিকোনো যদি নিয়াৰেষ্ট হয় আপুনি তো শ্বেয়াৰ ইট এনেকুৱা ব্যৱহাৰ কৰি আপুনি সেন্ড কৰিব পাৰে যদি আপুনি মানুহজন ক'ৰবাত দূৰত আছে বা দিল্লীত আছে এনেকুৱা যদি আপুনি এটা ভিডিঅ' 1 GB বা 2 GB বা 500 MB এনেকুৱা ভিডিঅ' এটা সেন্ড কৰিব লাগে দেন আপুনি গুগল ড্ৰাইভৰ ব্যৱহাৰ কৰি আপুনি সেইটো ইজিলি আৰু যোনটো ৰেজুলেশ্যনত আছে আপুনি সিমানটো সেন্ড কৰিব পাৰিব এতিয়া আপুনি সিম্পলি সেই ভিডিঅ'টো গুগল ড্ৰাইভত আপলোড দি আপুনি তাৰপিছত ক্লিক কৰিছে তাতে শ্বেয়াৰ লিংক পাব লিংকটো আপুনি যদি মেইলত সেন্ড কৰি দিয়ে বা লিংকটো আপুনি হোৱাটছএপত য'তে শ্বেয়াৰ কৰি দিয়ে সেই লিংকটোত গৈ আপোনাৰ সেই ভিডিঅ'টো আপোনাৰ ইজিলি ডাউনলোড কৰি ল'ব পাৰিব তো আপুনি এনেকৈ ডাঙৰ ফাইল কিছুমান গুগল ড্ৰাইভৰ হেল্প লৈ আপুনি শ্বেয়াৰ কৰিব পাৰে এতিয়া আমাৰ সকলোবোৰ ডিজিটেল হৈ গৈছে আৰু সেইকাৰণে আমি এই কথাবোৰ জানিব লাগে যোনে নাজানে তো জানি থোৱাটো ভাল আৰু আমি বহুত কামতে ব্যৱহাৰ কৰিব পাৰোঁ কাৰণ বহুতৰে এনেকুৱা হৈছে ক'ৰবাত ইণ্টাৰভিউ দিব যায় অমুক কৰিব যায় ইটো কৰিব যায় য'ত অৰিজিনেল ডকুমেণ্টছটো ৰিকুৱাৰ্ড নহয় যদি এনে নৰ্মেলি তেতিয়াও আপুনি কেতিয়াবা ডকুমেণ্টছবোৰ লৈ যাব লগা হয় তো আপুনি ভাবে কিবা যদি ডকুমেণ্টছ আপোনাৰ দৰকাৰ হয় তেতিয়া আপোনাৰ গোটেই ডকুমেণ্টছটোৱে লৈ যায় তো আপুনি যদি স্কেন কৰি গুগল ড্ৰাইভত ৰাখে দেন আপুনি সেইবোৰ কেৰি কৰিব নালাগে আপুনি ইজিলি তাৰ পৰা লৈ আপুনি ব্যৱহাৰ কৰিব পাৰিব আৰু আপোনাৰ ডকুমেণ্টছবোৰ চিকিউৰ হৈ থাকিব আপোনাৰ কতো হেৰুৱাৰ চান্সো নাই তো আপুনি এনেকৈ গুগল ড্ৰাইভটো এনেকুৱা ধৰণৰ কামবিলাকত ব্যৱহাৰ কৰিব পাৰে আজিৰ কাৰণে ইমানেই আছিল আৰু ভিডিঅ'টো যদি আপোনালোকৰ কিবা এটা কথা শিকিব পাৰিছে দেন আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু প্লিজ কমেণ্ট কৰিব নাপাহৰিব কমেণ্ট কৰক আপুনি যদি কিবা জানিব বিচাৰিছে বা কিবা প্ৰব্লেম পাইছে কিবা এনেকুৱা ধৰণৰ আপুনি কমেণ্ট কৰক মই সেইটোৰ ওপৰত নিশ্চয় ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম আৰু তো আজিৰ কাৰণে ইমানেই বাই নেক্সট ভিডিঅ' লগ কৰাৰ আৰু মনত ৰাখিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু প্লিজ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব